নেমচুৰ সভাপতি বদৰুল ইছলামক এই হত্যাৰ বাবুকি দিছে এঘণ্টাৰ ভিতৰত তেওঁক এৰেষ্ট কৰিব লাগে। মোৰ লগত উপস্থিত হ'ব পৰা আমাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা সুজিত বৰ্মন ডাঙৰীয়া আৰু লগতে আমাৰ কেন্দ্ৰীয় কমিটিৰ উপদেষ্টা অতুল বৰ্মন ডাঙৰীয়া আৰু জিলাৰ উপদেষ্টা আমাৰ ডিজেন বৰ্মন ডাঙৰীয়া। আজি আমি সংবাদ মাধ্যমত আমি কিছুদিন আগত গম পাইছোঁ আৰু ফোন যোগে আমাক পলাচমৰ সভাপতি নেমচুৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়াই তেখেতে আমাক অৱগত কৰাইছে যে হোৱাটছআপ গ্ৰুপত তেখেতক হত্যাৰ ভাবুকি দিছে। তো আমি বিটিআৰ অঞ্চলত আমি এটা শান্তিৰ এটা বাতাবৰণ বিচাৰোঁ, কাৰণ আমি বিটিচি বা এই বিটিআৰ অঞ্চলত আমি শান্তিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় আমি একেলগে আজি বহবাস কৰি আছোঁ। যাৰ কাৰণে আমি CCBTR কোঅৰ্ডিনেশ্যন কমিটি 30টাকৈ সংগঠনে আমি একেলগে কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ এই 30টা সংগঠনত এপছু আছে, উৰিয়া যুৱ ছাত্ৰ পৰিষদ আছে, কলিতা জনগোষ্ঠী আছে, বিভিন্ন জাতি জনগোষ্ঠী একেলগে হৈ আমি আজি এই শান্তিৰ এটা বাতাবৰণ পাইছোঁ। যাৰ কাৰণে আমি এই শান্তিৰ বাতাবৰণটো আগত পোৱা নাছিলোঁ। তো এতিয়া আমাৰ বিটিআৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰখন যি বিটিআৰ চৰকাৰ চলি আছে, আমি এটা শান্তিৰ এটা বাতাবৰণ পাইছোঁ। আৰু ঠিক তেনেকুৱা আজি ৰাতি 12টাই হওক 1টাই হওক আমি অপেনলি ঘূৰিব পৰা হৈছোঁ। যাৰ কাৰণে আমি একেলগে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমি সহায় সহযোগিতা কৰিছোঁ আমাৰ সন্মানীয় মুৰব্বী প্ৰমোদ বড়ো ছাৰক। প্ৰমোদ বড়োৰ নেতৃত্বত ভাল চৰকাৰ চলি আছে, এইটো সকলোৱে জানে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি আমাৰ চৰকাৰ চলাই আছে, BJP AJP UPPL চৰকাৰ, আমি একেলগে সমন্বয় বিচাৰি আমি কাম কৰি আছোঁ। আৰু কিছুদিন আগত যিটো আমাৰ সন্মানীয় নেমচুৰ সভাপতি বদৰুল ইছলামক যি এই হত্যাৰ ভাবুকি দিছে, আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ কেন্দ্ৰীয় বৰ্মন মণ্ডল ছাত্ৰ সন্থাৰ পৰা। আৰু তেওঁক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে আৰু প্ৰশাসনক দাবী জনাইছোঁ। ইতিমধ্যে তেখেতে আমাক অৱগত কৰাইছে আৰু আমি গম পাইছোঁ যে কোকৰাঝাৰ থানাত এজাহাৰ দিছে, কিন্তু এতিয়ালৈকে তেওঁক এৰেষ্ট কৰা নাই। আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, তেওঁক আজি আধা ঘণ্টাৰ ভিতৰত তেওঁক এৰেষ্ট কৰিব লাগে। তো আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ কেন্দ্ৰীয় বৰ্মন মণ্ডল ছাত্ৰ সন্থাৰ তৰফৰ পৰা।